সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু ৫,৫০০টা পদৰ কোনো ধৰণৰ আপডেট অহা নাই, আচলতে ভেৰিফিকেশ্যনেই হওক বা প্ৰভিজনেল মেৰিট লিষ্টেই হওক বা মেৰিট লিষ্টেই হওক, আৰু যিহেতু তাৰ লগে লগে ৪,৫০০টা পদৰ যি এপ্লিকেশ্যন আমাৰ অনলাইন যোগে আবেদন কৰা হ'ব, সেই আবেদনসমূহৰো লিংক যিহেতু ১৫ তাৰিখৰ পৰা আৰম্ভ হ'ব, তাৰো বিষয়ে কিছুমান কথা আজি আলোচনা কৰিবলৈ ওলাইছোঁ। লগতে NISয়ে ৰিচেণ্টলি আমাৰ ৬ ফেব্ৰুৱাৰী দিনাখন এটা কেছ ৰেজিষ্টাৰ কৰিছে আমাৰ হাইকোৰ্টত, আৰু সেই কথাষাৰৰ পৰাও আমি আজিৰ এই ভিডিঅ'টিত ডিছকাছ কৰিম। গতিকে সকলোৱে যেন সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই তাৰ বাবে আমি অনুৰোধ জনাইছোঁ, আৰু যাতে যিখিনি আমি আলোচনা কৰিবলগীয়া আছে সেইখিনি আলোচনা কৰিম, আৰু যদি কাৰোবাৰ লগত ইয়াতে যদি মতামত থাকে সেইসমূহ যেন সকলোৱে জনায়। গতিকে বলক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। এতিয়া যদি আমি চাব যাওঁ ৫,৫৫০টা পদৰ কোনো ধৰণৰ আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট নাই অহা, হয়নে? মেৰিট লিষ্ট এতিয়ালৈকে কোনো ধৰণৰ আমি আপডেট পোৱা নাই। ইয়াৰ কাৰণ, আৰু ইয়াৰ লগতে কৈ দিছে যে হিমন্ত বিশ্ব শৰ্মাই 10th মে'ত হয়তো আমাৰ কি হ'ব পাৰে, এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব পাৰে। কিন্তু এতিয়ালৈকে যিহেতু কোনো ধৰণৰ মেৰিট লিষ্ট দিয়া নাই, কিন্তু যদি আমি চাবলৈ যাওঁ ফেব্ৰুৱাৰী মাহটো আছে, মাৰ্চ আছে এণ্ড এপ্ৰিল আছে, আৰু তাৰে পিছত কি আছে, মে' আছে, যিটো আমাৰ এপইণ্টমেণ্ট দিয়া মাহ হয়। আৰু এপইণ্টমেণ্ট নিদিয়ালৈকে আমি এটলিষ্ট মেৰিট লিষ্টখন হ'লেওতো আশা কৰিব পাৰোঁ। কিন্তু মেৰিট লিষ্ট ফেব্ৰুৱাৰী মাহৰ যিহেতু ১৫ তাৰিখৰ পৰা 15 ফেব্ৰুৱাৰীৰ পৰা যিহেতু ৪,৫০০টা পদৰ এপ্লিকেশ্যন লিংক খোলা দিব, গতিকে আমি এইটো এতিয়া কি বুলি আশা কৰিব পাৰোঁ? সকলো প্ৰাৰ্থীৰ মনত এটাই কুৱেশ্যন এতিয়া উদয় হৈছে, হয়নে? যদি আমি চাবলৈ যাওঁ মেৰিট লিষ্ট দিয়া সময় এতিয়াও আছে। ফেব্ৰুৱাৰীটো বাৰু আজি আধা মাহ বাৰু এতিয়া গ'ল, কিন্তু আৰু আধা মাহ আছে, আৰু মুঠতে ২-২.৫ মাহ সময় ধুনীয়াকৈ আছে। ২-২.৫ মাহ সময় ধুনীয়াকৈ আছে আমাৰ মেৰিট লিষ্ট দিয়াৰ বাবে সময়। গতিকে আমি এতিয়াও ইমান হতাশ হ'ব নালাগে। কিন্তু ইয়াৰ মাজত এটা ডাঙৰ কুৱেশ্যন হ'ল যে সকলোৰে মনত, যে এতিয়া ৫,৫০০টাত এপ্লাই কৰা সকলোৱে ৪,৫০০ পদত এপ্লাই কৰিব পাৰিবনে নাই? নিশ্চয়কৈ পাৰিব, কাৰণ যেতিয়ালৈকে কাৰো হাতত এপইণ্টমেণ্ট লেটাৰ নপৰে তেতিয়ালৈকে এপ্লাই কৰাৰ কোনো ধৰণৰ হেৰি নাথাকে, যে বাধা নাথাকে। আৰু ইয়াৰ লগতে যদিহে 10 মে'ৰ দিনাখন এই ৫,৫০০টা পদৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হয়, তেতিয়াহ'লে সেইসকলৰ নাম পুনৰবাৰ ৪,৫০০ৰ মেৰিট লিষ্টত আহিব পাৰে নেকি? এই বিষয়েও সকলোৰে মনত বিভিন্ন ধৰণৰ কুৱেশ্যন। চাওক, মই কৈছোঁ চৰকাৰে এতিয়া কি ভাবি আছে নাজানো। যিহেতু তেওঁলোকে 10 মে'ত ৫,৫০০ পদৰ এপইণ্টমেণ্ট দিম বুলি কৈছে, যদি তেওঁলোকে কোনো ধৰণৰ হেৰি নকৰে দেন তেতিয়াহ'লে ৫,৫০০ পদৰ এপইণ্টমেণ্ট 10 মে'ৰ দিনাখনেই দিব। আৰু 10 মে' দিয়াখনে মানে কি হৈ গ'ল, সেই ৪,৫০০ পদতো যদি কোনোবাই এপ্লাই কৰিছে তেওঁলোকে চাকৰি পাই গ'ল, জব এটা হৈ গ'ল। তেতিয়াহ'লে সেইসকলৰ নাম যদি আকৌ ৪,৫০০ পদত মেৰিট লিষ্টত আহে,
তেতিয়াহ'লে তেওঁলোকেও কি হয়তো চাগে তেওঁলোকক এলাউ কৰিবও পাৰে আৰু নকৰিবও পাৰে। সেইটো বিষয়ে আমি পিছতহে যেতিয়া DWE নটিফিকেশ্যন দিব আৰু তেতিয়াহে আমি গম পাম খুব ভালদৰে। হয়, আৰু বেছি হতাশ হ'বৰ দৰকাৰ নাই। 4,500টা পদৰ এতিয়া যিসকলে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব, এতিয়ালৈকে বাৰু দিয়া নাই ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন, কিন্তু ডিষ্ট্ৰিক্ট চিলেকশ্যনত যাতে সকলোৱে খুব সাৱধানেৰে একদম মানে ডিষ্ট্ৰিক্টখন চিলেকশ্যন কৰে। এতিয়া কিন্তু বিপদ এই 4,500 পদৰ বিপদ নহয় একচুৱেলি, যাৰ নাম্বাৰ আছে তেওঁলোকৰ বাৰু বিপদটো কেতিয়াও নাথাকে। কিন্তু মানে মই কি ক'ব গৈছোঁ, চবচে মানে অলপমান যদি কাট অফৰ ক্ষেত্ৰত যদি অলপ টনা আজোৰা হয়, হয়তো 4,500টা পদৰ প্ৰাৰ্থীসকলৰ হয়তো হ'ব পাৰে। কিন্তু যিহেতু NIS এলাউ এতিয়ালৈকে নাই কৰা 5,500 পদত, গতিকে সেইটো কথা ভাবিলে মানে গম পোৱা যায় যে ইয়াৰে কাট অফটো কি হ'ব, বহুত বেছি ডাউন যাব। হয়, আৰু সেইদিনাখনে NISে মানে যেতিয়া NCTৰ পৰা এটা গাইডলাইন ওলাইছিল যে NISসকলক হয়তো মানে যদি তাত মই পঢ়ি চাইছিলোঁ, NISসকলক হয়তো এলাউ কৰিবও পাৰে নকৰিবও পাৰে। আৰু একচুৱেলি NISৰ যিটো হয় কথাটো, কিছুমান ষ্টেটে এলাউ কৰিছে আৰু কিছুমান ষ্টেটে এলাউ নাই কৰা। ইয়াৰ কথাটো কি, কাৰণ এতিয়া আমাৰ অসম গভৰ্ণমেণ্টে এলাউ কৰিবও পাৰে নকৰিবও পাৰে, সেইটো তেওঁলোকৰ ওপৰত। আৰু NCTৰ যিটো গাইডলাইন আছে নতুনকৈ যিটো দিছে, তেওঁলোকে কি দিছে, মে অৰ মে নট বি এলাউ ফৰ দ্য ফ্ৰেছ ৰিক্ৰুইটমেণ্ট, তেনেকৈ এটা ধুনীয়াকৈ লাইন লিখি দিছে। গতিকে ইয়াতে মানে ক'ব নোৱাৰি যে NISসকলক এলাউ কৰিবই বা নকৰে, কিন্তু তেওঁলোকে এতিয়া যিহেতু 6 ফেব্ৰুৱাৰী দিনাখন এটা ৰেজিষ্টাৰ কৰিছে কেছ এটা, এতিয়া তাৰে ৰিজাল্টটো কি আহে আমি চাব লাগিব, তাৰপিছতহে আমি ক'ব পাৰিম। কিন্তু এতিয়ালৈকে কিন্তু DWE কোনো ধৰণৰ ন'টিচ দিয়া নাই যে এলাউ কৰিব বা নকৰে। আৰু যদি চাবলৈ যাওঁ আমি 4,500 পদৰ যিটো ভেকেঞ্চি আছে, তাতো ধুনীয়াকৈ লিখা আছে যে 2 year ডিপ্ল'মা বুলি ধুনীয়াকৈ তাতে মেনশ্যন কৰাই আছে, যদিহে আপোনালোকে চাবলৈ যায়। বুজি পাইছেনে? চ' গতিকে এতিয়ালৈকে কোনো ধৰণৰ মানে ৰিজাল্ট অহা নাই, আৰু কোনো হতাশ হ'বও নালাগে, আৰু কোনো ধৰণৰ মানে বেয়া পৰিস্থিতি কৰিও লাভ নাই। গ্ৰুপবিলাকত দেখিছোঁ বহুত কাজিয়া হৈ আছে NISৰ প্ৰাৰ্থীসকলৰ লগত, ৰেগুলাৰৰ প্ৰাৰ্থীৰ। কোনো ধৰণৰ কাজিয়া কৰি লাভ নাই। যদি ষ্টেটে এলাউ কৰে NISসকল পাব, আৰু যদি ষ্টেটে এলাউ নকৰে দেন নাপায়। এইটো আমাৰ ষ্টেটৰ বুলি নহয়, এইটো বেলেগ ষ্টেটতো তেনেকুৱা ধৰণৰে কথাবোৰ চলি আছে, যদিহে আপোনালোকে চাবলৈ যায়। ঠিক আছে, চ' গতিকে মই আজিৰ ভিডিঅ'টিত মই এইখিনিয়ে কথা ক'বলৈ বিচাৰিছিলোঁ, আৰু এইখিনি কথা মই ক'লোঁ। আৰু মই নেক্সট ভিডিঅ'ত লৈ আহিম ডকুমেণ্ট কি দৰকাৰ হ'ব আৰু কি দৰকাৰ নহয়, অনলাইন ডকুমেণ্টছ কি লাগিব, লগতে কাট অফৰ ভিডিঅ' মই লাহে লাহে আনিম। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ মানে ন'টিচ অহা নাই, সেইকাৰণে ময়ো কাট অফৰ ভিডিঅ'বোৰ বনাই ৰাখিছোঁ, যদিও মই আৰু অলপ এনালাইচিছ কৰি আছোঁ। সেই এনালাইচিছ যেতিয়া মোৰ কমপ্লিট হ'ব, তেতিয়া মই খুব ধুনীয়াকৈ ভিডিঅ'বোৰ লৈ আহিম। চ' থেংক ইউ।